গাইজ ৱেলকাম মাই নিউ ব্লগ। আজি হৈছে দীপাৱলী পোহৰৰ উৎসৱ, সেইকাৰণে সকলো মোৰ ইউটিউব ফেমিলিক হিয়া ভঙা শুভেচ্ছা জনালোঁ। চ' আজি দীপাৱলীটো আমি পোহৰেৰে বজাই তুলিম, কিয়নো আমি এইবাৰ ফটকাৰে নহয় পোহৰেৰে সজাই তুলিব লাগিব। সেইকাৰণে আপোনালোকেও পোহৰেৰে দীপাৱলী পাতক, শব্দৰে নহয়। একচুৱেলি এইটো ভিডিঅ'টো চাই থাকক। আজি ভিডিঅ'টো মজা হ'ব। আমাৰ ঘৰতে পূজা আছে, চ' আমি তাতে দেখাম সকলোবোৰ। তাৰপিছত ভিডিঅ'টো শেষলৈ চাই থাকিবচোন, কেনে হয় কমেণ্ট কৰি নিশ্চয় জনাব। বেছি দেৰি নকৰে ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ আজি আছে আমাৰ ঘৰত পূজা। চ' মই যাই আছোঁ আমাৰ ঘৰলৈ। আপোনালোকৰ ঘৰত কেনেকুৱা ধৰণৰ পূজা হৈছে মানে সকলোবোৰ দেখাই আছোঁ, মানে একফালৰ পৰা দেখাই আছোঁ। চাই থাকক ভিডিঅ'টো। এইবাৰ আমাৰ ঘৰত কি ধুনীয়া সজাই পৰা হৈছে আৰু পূৰা চাই লওক। আৰু ভিতৰলৈ দেখাই আছোঁ সকলোবোৰ চাই থাককচোন। হৈছে মণ্ডপটো, মানে মই ভিডিঅ' দিব নোৱাৰিলোঁ, মানে যেতিয়া পূজা হৈ আছিল, মানে কিবা ব্যস্ত আছিলোঁ কিবা কামত, সেইটো কাৰণে মই ভিডিঅ' দিব নোৱাৰিলোঁ। ত' এনেকৈ সজাই আছিলে। পূজা হ'ল, পূজা হোৱাৰ পিছত মই আহিলোঁ, কামত আছিলোঁ মানে। আৰু আছিল আমাৰ ঘৰৰ কালী পূজা। কালি দেৱালী আছিল, সেইবাবে আমাৰ ঘৰত কালী পূজা পাতে প্ৰত্যেক বছৰে। সেইকাৰণে এইবাৰো পাতিলোঁ। এইবাৰ মই ভিডিঅ' বনাই দেখাই দিলোঁ। বেছি দীঘল ভিডিঅ'টো নহ'ল বাৰু, মই বহুত কামত আছিলোঁ, সেইকাৰণে দেখাব নোৱাৰিলোঁ। ত' আহি থকা ব্লগত আপোনালোকে পাই থাকিব। এতিয়া আৰু মই ভিডিঅ' দিব নোৱাৰিলোঁ, কাৰণ আপোনালোকে জানে যে এখন পূজা পাতিলে কিমান কষ্ট লাগে, মানে কিমান কাম থাকে, মানে সেইটো কাৰণে আৰু ভিডিঅ' দিব নোৱাৰিলোঁ। আজি সৰু ব্লগটো চাওকচোন, ভাল লাগিছেনে নাই, কি হৈছে কওকচোন, কমেণ্ট কৰি কওকচোন। আমাৰ ঘৰৰে পূজা আছিল, মানে ভিডিঅ'ত দিব নোৱাৰিলোঁ শেষলৈ। আৰু আহি থাকিব বঢ়িয়া ব্লগ। চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু এনেকৈ কমেণ্ট কৰি পেলাই জনাই দিব কেনে লাগিছে আজি ব্লগটো। তেনেহ'লে আজিলৈ ইমানে, ধন্যবাদ।